Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি যেহেতু আপোনালোকৰ বিএডৰ ৰিজাল্ট ওলাই গৈছে, এতিয়া বিএডৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব এইবিলাক কথা আজি ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। যেহেতু বহুখিনি শিক্ষাৰ্থী আপোনালোকে জানিব চেষ্টা কৰি আছে, আপোনালোকে আমাৰ কমেণ্ট কৰি আছে, তেওঁলোকক আমি আজিৰ ভিডিঅ'ৰ দ্বাৰা বহুখিনি কথা জনাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি শুভেচ্ছা প্ৰদান কৰিব বিচাৰিছোঁ আপোনালোক সকলোকে, যিসকলে আপোনালোকৰ বিএডৰ এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব পাৰিছে, যিসকলে আপোনালোকৰ ক্লিয়াৰ কৰিছে এণ্ট্ৰেঞ্চ, তেওঁলোকৰ কাৰণে শুভেচ্ছা থাকিলে। তেওঁলোকে এতিয়া কি ধৰণৰ প্ৰচেছ ল'লে আগন্তুক সময়ত এখন ভাল কলেজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব, তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ যোনখন নটিফিকেশ্যন আহিছে তাত নিশ্চয় দেখা পাইছেই যে যোৱাকালি অৰ্থাৎ 4 তাৰিখে কি কৰা হৈছে, আপোনালোকৰ ৰিজাল্ট দিয়া হৈছে। আৰু এই ৰিজাল্ট দিয়াৰ পিছত আপোনালোক সকলোৱে যোনটো আপোনালোকৰ স্ক'ৰ কাৰ্ডটো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব, ডাউনলোড কৰিব লাগিব। যেতিয়া আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ডাউনলোড গৈ পেলাই আপোনালোকৰ ডাউনলোড স্ক'ৰ কাৰ্ড যোনটো অপশ্যন আছে সেইটো আপোনালোকে ক্লিক কৰিব, তেতিয়া আপোনালোকৰ স্ক'ৰ কাৰ্ডটো কিমান আপোনালোকে পাইছে সেইটো আপোনালোকৰ ওলাই আহিব, ঠিক আছে। আৰু এইটো ওলোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰি তাক আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। প্ৰিণ্ট আউট কৰি পেলাই যেতিয়া আপোনালোকে কি হ'ব, যিবিলাক কলেজত আপোনালোকে এপ্লাই কৰিবলৈ গৈ আছে, যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেকুৱা নহয় যে আপুনি এণ্ট্ৰেঞ্চ পাছ কৰাৰ পাছত আপুনি যিকোনো এখনত আপুনি এপ্লাই নকৰাকৈ পাই যাব, সেইটো নহয়। সকলোতে কলেজতে গৈ পেলাই আপোনালোকে বেলেগকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চটো এটা বেলেগ এটা বস্তু, আৰু আপোনালোকে এডমিশ্যন যোনটো ল'বলৈ গৈ আছে সেইটো এটা বেলেগ ধৰণৰ এটা প্ৰচেছ হ'ব। এডমিশ্যন ল'বলৈ যাওঁতে আপোনালোকৰ যিবিলাক কলেজ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত বিএড কলেজ আছে, সকলো বিএড কলেজত আপোনালোকৰ বেলেগকৈ তেওঁলোকে ফৰ্ম উলিয়াই, ফৰ্মবিলাক তেওঁলোকে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই তেওঁলোকৰ যোনখন মেৰিট লিষ্ট আকৌ তেওঁলোকে বনাব, তাতহে আপোনালোকে ছিটটো পাব, ঠিক আছে। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে কালিৰ যোনটো ৰিজাল্ট দিছে, ৰিজাল্টত আপোনালোকৰ কি হৈছে 21 এইবাৰ আপোনালোকৰ কাট অফ হৈছে, ঠিক আছে। যিহেতু আগতে আপোনালোকৰ 18, 17.5 এনেকুৱা ধৰণৰ আছিলে, কিন্তু এইবাৰ তুলনামূলকভাৱে আপোনালোকৰ কাট অফ মাৰ্কটো অলপমান বাঢ়িছে, 21 হৈছে। ইয়াৰ কাৰণটো কি হৈছে, আপোনালোকৰ বহুসকল ছাত্ৰ ছাত্ৰী কি হৈছে বিএডৰ প্ৰতি আগ্ৰহী হৈ আহিছে, সেইকাৰণে আপোনালোকৰ এইবাৰ কাট অফটো অলপমান তুলনামূলকভাৱে বাঢ়িছে। আৰু ঠিক তেনেদৰে যেনেদৰে আপোনালোকৰ কাট অফ মাৰ্কটো বাঢ়িছে, ঠিক তেনেদৰেই যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে তাত আপোনালোকৰ পাবলৈ তাৰো কাট অফবিলাক তুলনামূলকভাৱে আগতকৈ অলপমান বাঢ়িব, ঠিক আছে। চ' আপোনালোকে যিবিলাকে আপোনালোকৰ এণ্ট্ৰেঞ্চত এতিয়া পাছ কৰিলে, তেওঁলোকে এতিয়া প্ৰতিখন কলেজৰ কাৰণে যিবিলাক মেইনলি আপোনালোকৰ যিসকলে ভাল মাৰ্কছ স্ক'ৰ কৰিছে, ধৰি লওক 50+ যিসকলৰ আছে OBC আৰু জেনেৰেলৰ, ঠিক আছে, তেওঁলোকে যাতে কি কৰে, যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনটো ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, তাত আপোনালোকে চিটি, গোলাঘাট বা ডায়েট, তিতাবৰ এইবিলাক কলেজত আপোনালোকে এডমিশ্যন এপ্লাই কৰিবলৈ চেষ্টা কৰক। তাত আপোনালোকে গভৰ্ণমেণ্ট কলেজখনত পালে আপোনালোকৰ কি হ'ব, আপোনালোকৰ যোনটো মানে ক'ৰ্ছ ফিজ হ'ব, ক'ৰ্ছ ফিজটো তুলনামূলকভাৱে আন যিবিলাক প্ৰাইভেট কলেজ আছে তাতকৈ আপোনালোকৰ তুলনামূলকভাৱে কম হ'ব, ঠিক আছে। এতিয়া যে 21 পাইছে, ঠিক আছে, এতিয়া প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব, মন কৰিব ইয়াত অকণমান কথাটো কনফিউজন থাকে বহুত ছাত্ৰ ছাত্ৰীৰ, যে 21 পাইছে তেওঁলোকে এতিয়া ক'ত পাব। তেওঁলোকে এতিয়া কি হ'ব, যিবিলাক প্ৰাইভেট কলেজ আছে, প্ৰাইভেট কলেজবিলাকতো তেওঁলোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। যদি কোনোবা আকৌ ST SC আছে, ঠিক আছে, সেইটো কথা মনত ৰাখিব। কোনোবা যদি ST SC কোটাত তেওঁলোকে থাকে, তেতিয়াহ'লে কি হ'ব, তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে এই গভৰ্ণমেণ্ট কলেজতো এপ্লাই কৰিব, কিয়নো ST SC মানে তেওঁলোকে পোৱাৰ চান্স থাকিব, কিন্তু জেনেৰেল বা OBC হ'লে তেওঁলোকে কোনো কাৰণতে নাপায়। চ' আপোনালোকে প্ৰাইভেট কলেজতে এপ্লাই কৰিব লাগিব, সিমান মানে কম মাৰ্কছ পালে। আৰু যিসকলে আপোনালোকৰ একাডেমিক্স আৰু আপোনালোকৰ এই এণ্ট্ৰেঞ্চৰ মাৰ্কছ মিলাই পেলাই 50+ পাইছে, তেওঁলোকে মই কৈছোঁৱেই ইতিমধ্যে গভৰ্ণমেণ্ট কলেজবিলাকত আপোনালোকে এপ্লাই কৰিব। তাৰোপৰি যিবিলাক 50ৰ তলত আছে বা 50ৰ তলত আছে, তেওঁলোকেও যিকোনো এখন আপোনালোকৰ গভৰ্ণমেণ্ট কলেজত এপ্লাই কৰিবলৈ নাপাহৰিব, কাৰণ যদি কিবা কাৰণত আপোনালোকৰ কাট অফটো কমি যায় তেতিয়াহ'লে আপোনালোকে পোৱাৰ চান্স থাকিব, ৰাইট। কিন্তু সেইটো কাৰণে আপোনালোকে চান্স এটা ল'বলৈ চেষ্টা কৰিব। তাৰোপৰি এতিয়া মূল কথাটো হৈছে এইটো যে যিবিলাক আপোনালোকৰ প্ৰাইভেট কলেজ আছে, প্ৰাইভেট কলেজবিলাকে আপোনালোকৰ কি হ'ব, যিবিলাক এডমিশ্যন ফৰ্মবিলাক তুলনামূলকভাৱে অন্য যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে, গভৰ্ণমেণ্ট কলেজতকৈ আগত তেওঁলোকে ফৰ্ম উলিয়াব, ঠিক আছে। চ' আপোনালোকে এইটো ৰিস্কটো ল'ব নোৱাৰে যে গভৰ্ণমেণ্ট কলেজত আমি পাই যাম, সেইবুলি আপোনালোকে ৰিস্কটো ল'ব নোৱাৰে, ৰাইট। কাৰণ যিসকলে কৰিবলৈ আগ্ৰহী তেওঁলোকে এই বছৰটো কোনো কাৰণে নষ্ট কৰিব নোৱাৰিব, কাৰণ যদি আপোনালোকে কি হয়, এনেকুৱা হোৱাও দেখা পোৱা গৈছে যে বহুত মাৰ্কছ স্ক'ৰ কৰিছে, কিন্তু শেষত গৈ পেলাই কোনোখন কলেজতো আপোনালোকে পাবলৈ সক্ষম নহ'লে। ইয়াৰ কাৰণটো এইটোৱে যে তেওঁলোকে মানে গভৰ্ণমেণ্ট কলেজবিলাকতে পাম বুলি ৰখি থাকিলে, আৰু শেষত গৈ পেলাই গভৰ্ণমেণ্ট কলেজত কাট অফটো বহুত হাই হৈ গুচি গ'ল। চ' তেওঁলোকে নাপালে, ঠিক আছে। তেনেকুৱা ধৰণৰ আগতে হোৱা দেখা পোৱা গৈছে। চ' আপোনালোকে ৰিস্ক নল'ব। যিকোনো এখন প্ৰাইভেট কলেজত যিখিনি হায়েষ্ট মাৰ্কছ পাইছে, মানে ভাল মাৰ্কছ স্ক'ৰ কৰিছে, তেওঁলোকেও যিকোনো এখন প্ৰাইভেট স্কুলত আপোনালোকৰ প্ৰাইভেট কলেজত এপ্লাই কৰি থ'ব। তাৰ লগে আপোনালোকৰ যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে তাতো আপোনালোকে এপ্লাই কৰি থ'ব, ঠিক আছে।
তেতিয়া কি হ'ব আপোনালোকে প্ৰাইভেট কলেজত যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰি থয় তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্ট কলেজত নাপালে তাত আপোনালোকৰ চিটটো লোৱাৰ আপোনালোকৰ এটা চান্স থাকিব ৰাইট এতিয়া যিসকলে আপোনালোকৰ গভৰ্ণমেণ্ট কলেজত এপ্লাই কৰিব গভৰ্ণমেণ্ট কলেজবিলাকৰ ভিতৰত যিবিলাক আপোনালোকৰ কলেজ আছে তাৰ ভিতৰত আটাইতকৈ শেষত আপোনালোকৰ এডমিশ্যন হয় গোলাঘাট চিটিত ঠিক আছে চিটি গোলাঘাটত আটাইতকৈ শেষত এডমিশ্যনবিলাক হোৱা দেখা পোৱা যায় আগৰ বছৰবিলাকত তেনেকুৱা ধৰণৰ হৈছে চ' যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে তাত আপোনালোকৰ সাধাৰণতে ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ডাইৰেক্ট তিতাবৰ এইবিলাকত আপোনালোকৰ তুলনামূলকভাৱে গভৰ্ণমেণ্ট কলেজ মানে চিটি গোলাঘাটতকৈ আগত আপোনালোকৰ এডমিশ্যন হৈ যায় চ' গভৰ্ণমেণ্ট কলেজ চিটিৰ কাৰণে আপোনালোকৰ কিয় কাট অফটো কাহিনীবা অলপমান কমো দেখা পোৱা যায় কাৰণ মানে কোনো ৰখি নাথাকে যে যিবিলাকে আপোনালোকৰ হায়েষ্ট মাৰ্কছ স্ক'ৰ কৰে তেওঁলোকে অলৰেডি যিবিলাক আগৰ সময়তে আপোনালোকৰ কি হৈ যায় এডমিশ্যন হৈ যায় সেইবিলাকতে আপোনালোকৰ লৈ ল'বলৈ চেষ্টা কৰে চ' আপোনালোকৰ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনটো ডিপাৰ্টমেণ্ট আৰু ডাইৰেক্ট তিতাবৰ তাত আপোনালোকৰ কাট অফটো তুলনামূলকভাৱে অলপমান বেছি হোৱা দেখা পোৱা যায় আৰু গভৰ্ণমেণ্ট কলেজ মানে আপোনালোকৰ চিটি গোলাঘাটত কি হয় তুলনামূলকভাৱে আপোনালোকৰ কাট অফ মাৰ্কটো অকণমান কম দেখা পোৱা যায় কেতিয়াবা মানে এইটো আপোনালোকে ৰিস্ক ল'বতো নোৱাৰে তথাপিও আপোনালোকে এইটো কথা আশা কৰিব পাৰে যে মানে কি হয় চিটি গোলাঘাটৰ কাৰণে আপোনালোকে এপ্লাই কৰি থ'ব কাৰণ ইয়াত আপোনালোকৰ যোনটো এডমিশ্যন প্ৰচেছ এইটো আপোনালোকৰ অকণমান লেট হয় যাতে আপোনালোকৰ কি হয় যদি আপোনালোকৰ অলৰেডি কোনোবাই যদি ভাল মাৰ্কছ স্ক'ৰ কৰা বেলেগ কলেজত লৈ লয় তেতিয়াহ'লে কি হ'ব ইয়াত আপোনালোকৰ কম মাৰ্কছ পোৱা ষ্টুডেণ্টক পোৱাৰ চান্স এটা থাকিব তাৰোপৰি যিবিলাক প্ৰাইভেট কলেজত পোৱাৰ মানে চান্স থাকিব মানে ধৰি লওক আপোনালোকৰ 50 তলত বা তেনেকুৱা স্ক'ৰটো তেনেকুৱা ধৰণৰ হৈছে মানে অভাৰঅল মানে একাডেমিক্সটো মিলাই মেলি গোটেইখিনি বস্তু আপোনালোকে মিলাই পেলাই যদি 50 তলত স্ক'ৰ কৰিছে তেতিয়াহ'লে আপোনালোকৰ প্ৰাইভেটখিনিতে পোৱাৰ চান্স থাকিব চ' আপোনালোকে প্ৰাইভেট কলেজতো আপোনালোকে এপ্লাই কৰি থ'ব আৰু কেতিয়াবা দেখা পোৱা যায় সকলো প্ৰাইভেট কলেজতে এনেকুৱা ধৰণৰ নহয় মানে দুই এখন কলেজতহে আপোনালোকৰ 21ৰ যদি জেনেৰেলৰ কোনোবাজন কেটেগৰী ষ্টুডেণ্টে আপোনালোকৰ 21 পাইছে তেতিয়াহ'লে আপোনালোকৰ যিকোনো তলৰ এখন মানে আপোনালোকৰ চব প্ৰাইভেট কলেজতে নাপাবও পাৰে এতিয়া কেবিএমত তুলনামূলকভাৱে অকণমান বেছি হয় আৰু মানে য'ত আপোনালোকৰ সুবিধাবিলাক বেছি থাকে ধৰি লওক ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা এইবিলাক অকণমান বেছি থাকে তাত আপোনালোকৰ কি হয় ষ্টুডেণ্টবিলাকে বেছিকৈ ল'বলৈ বিচাৰে তেনেকুৱা হ'লে আপোনালোকৰ কি হয় কাট অফ মাৰ্কটো অকণমান হাই হৈ গুচি যায় সেইবিলাক কলেজত য'ত মানে সুবিধাবিলাক অলপমান বেছি থাকে আৰু যিবিলাক আপোনালোকৰ অলপমান বেকৱাৰ্ড এৰিয়াবিলাকত আছে তেতিয়াহ'লে কি হ'ব তাত আপোনালোকৰ কাট অফ মাৰ্কটো অকণমান কম হ'ব ঠিক আছে তাৰোপৰি আপোনালোকৰ এতিয়া এপ্লাই ক'ত কেনেধৰণে কৰিব এতিয়া তাৰোপৰি কি হ'ল আপোনালোকৰ যিখিনি আপোনালোকৰ মাৰ্কছ যিহেতু আপোনালোকে স্ক'ৰ কাৰ্ডটো পাই যাব স্ক'ৰ কাৰ্ড পোৱাৰ পিছত আপোনালোকে যিখিনি আপোনালোকৰ হাইস্কুলৰ পৰা ধৰি পেলাই গোটেই মানে এপ্লিকেশ্যনৰ এটা ফৰ্মেট দিব আপোনালোকৰ প্ৰতিখন কলেজে ফৰ্মেটটোত আপোনালোকে কি ডকুমেণ্ট আপোনালোকে এপ্লাই কৰিব লাগিব সেইবিলাক দিব আপোনালোকৰ হাইস্কুলৰ মাৰ্কশ্বিট হাইস্কুলৰ এডমিটৰ পৰা ধৰি পেলাই আপোনালোকৰ ডিগ্ৰী মাৰ্কশ্বিট ডিগ্ৰী আপোনালোকৰ পাছ চাৰ্টিফিকেট সকলোবিলাক বিচাৰিব চ' আপোনালোকে সকলোবিলাক বস্তু আপোনালোকৰ জেৰক্স কপি আৰু অৰিজিনেল দুটা বস্তু আপোনালোকে ৰাখি ল'ব ভালদৰে আৰু যাতে আপোনালোকৰ সুন্দৰকৈ আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটোত আপোনালোকে জইন কৰিব পাৰে ঠিক আছে তাৰোপৰি আৰু দুই এগৰাকীয়ে বিচাৰি আছিলে এটা কুৱেশ্যন যে ৰেংকটোৱে কি মিন কৰিছে আপোনালোকৰ যিবিলাক ৰিজাল্ট দিছে ৰিজাল্টটোত এটা ৰেংক দি থোৱা আছে ৰাইট আপোনালোকৰ স্ক'ৰ ধৰি লওক 50 স্ক'ৰ কৰিলে তাৰ লগতে দি থোৱা আছে 72 বা 70 এনেকুৱা ধৰণৰ দি থোৱা আছে ৰাইট এতিয়া এইটোৱে কি ৰেংকটোৱে কি মিন কৰিছে এইটো হৈছে আপোনালোকৰ যিখিনি আপোনালোকৰ লিষ্ট ওলাইছে লিষ্টত 1 2 3 4কৈ ধৰি লওক 1 নম্বৰত ইমানজন আছে ৰেংক 1ত যোনগৰাকী আছে তেওঁ কি হৈছে আটাইতকৈ হায়েষ্ট স্ক'ৰ কৰিছে ঠিক আছে আৰু ৰেংক 72 থকা মানে আপোনালোকৰ তেওঁ 72 নম্বৰত আছে ঠিক আছে 1ৰ পৰা এনেকৈ গৈ তেওঁ 72 নম্বৰতহে তেওঁ মাৰ্কছটো আছেগৈ মানে সেইটো হিচাপত আপোনালোকৰ ৰেংকটো ডেফিনেটলি মেইন কৰিছে তাৰপৰা এডমিশ্যন প্ৰচেছটোৰ কথা নিশ্চয়কৈ গম পাইছে আপোনালোকৰ মাৰ্কছখিনি পোৱাৰ পিছত কি কৰিব লাগিব এতিয়া প্ৰতিখন কলেজৰ কাৰণে ছেপাৰেটকৈ আপোনালোকে এডমিশ্যন প্ৰচেছত জইন কৰিব লাগিব ঠিক আছে প্ৰতিখন কলেজে যিখিনি ফৰ্ম উলিয়াব আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ অকণমান এপ্লিকেশ্যন ফৰ্মৰ ফিজো থাকিব প্ৰতিখন কলেজৰ বেলেগকৈ গোটেইখিনি আপোনালোকৰ কৰিব অকণমান মানে দৌৰা হ'ব তথাপিতো আপোনালোকে কৰিবতো লাগিবই উপায় নাই কাৰণ গোটেই প্ৰচেছটো ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰে হয় তাৰপিছত আপোনালোকৰ কিছুমানে এটা কনফিউজন আছে যে একাডেমিক্সৰ মাৰ্কছত এড কৰোঁতে আপোনালোকে PGত বা ডিগ্ৰী কোনটো এপ্লাই কৰিব তেনেকুৱা ধৰণৰ কনফিউজন এটা আছে এতিয়া ধৰি লওক আপোনালোকৰ যিহেতু আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো প্ৰচেছ একাডেমিক্সৰ মাৰ্কছ স্ক'ৰ কৰা বনোৱা মানে প্ৰচেছটো হৈছে হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকৰ মাৰ্কছ লাগিব তাৰপিছত ডিগ্ৰী লাগিব তাৰপিছত আপোনালোকৰ কি হ'ব নহয় আপোনালোকৰ মেট্ৰিকৰো লাগিব ৰাইট SSLCও লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডেৰীও লাগিব আৰু ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী ঠিক আছে যিকোনো এটাৰ লাগিব এতিয়া এই ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যোনটো আছে যদি আপোনালোকৰ ডিগ্ৰীত মাৰ্কছটো বেছি আছে তেতিয়াহ'লে আপোনালোকে ডিগ্ৰীখন এপ্লাই কৰিব যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী মাৰ্কছটো বেছি আছে তেতিয়া মাষ্টাৰ ডিগ্ৰীখন এপ্লাই কৰিব ঠিক আছে যিকোনো এটাহে আপোনালোকে দিব পাৰিব ইয়াত চ' আপোনালোকে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যোনটো আপোনালোকে বেছি মাৰ্কছ স্ক'ৰ কৰি থৈছে তাত আপোনালোকে সেইটো আপোনালোকে এপ্লাই কৰিব ঠিক আছে যিহেতু আপোনালোকৰ যদি আপোনালোকৰ 0.5ও বাঢ়ি যায় ৰাইট যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত বোলে অকণমান কম আছে আৰু ডিগ্ৰীটোত বেছি আছে তেতিয়াহ'লে ডিগ্ৰীটো যদি এপ্লাই কৰি তেতিয়া আপোনালোকৰ যদি 0.5 মানো বাঢ়ি যায় তেতিয়াহ'লে তাতো আপোনালোকৰ চান্স এটা বনিব চ' আপোনালোকে যোনটো আপোনালোকৰ বেছি মাৰ্কছ পাই হৈছে সেইটো আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'ত আমি এইখিনি কথাই ডিছকাছ কৰিলোঁ যদি এতিয়াও কিবা কিবি কনফিউজন আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব আমি জনাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব
আগন্তুক সময়ত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। ধন্যবাদ।